হে গাইজ, আপোনালোকৰ মাজলৈ আকৌ বহুত দিনৰ মূৰত আহিলোঁ আম খাবলৈ বুলি। তো আপোনালোকৰ খবৰ কেনেকুৱা জনাবচোন। মোৰ বাৰু ভালেই, যিহেতু আমৰ বতৰ। আম পাৰিছোঁ, আমাৰ ওচৰৰ টিকলিজনী আম পাৰিছে আৰু আমি খাবলৈ লৈছোঁ। এইফালে আকৌ ভণ্টিয়ে ধুই আছে আম, মানে সহায় কৰি দিছে আৰু ভিডিঅ' বনাবলৈ বুলি। তো আম ধুই আছে টিকলিয়ে। তাৰপিছত এইফালে মই কাটিবলৈ আহিলোঁ কলপাত। তো কলপাত এখন কাটি ল'লোঁ আৰু আম কেইটামানে সেইকাৰণে সৰু এখন কাটিছোঁ আৰু তিনিজনীহে আমি। তো পাতখিলা কাটি ল'লোঁ। তাৰপিছত এইফালে আম এনেকৈ কাটি দিছোঁ। ৰুকি খালে মোৰ ইমান ভাল নালাগে, কিবা কিবি কৈ আছে আৰু। তো এইজনী হৈছে মোৰ পেহী ছোৱালী, নামটো এঞ্জেলিনা, আৰু এই হৈছে এই বাইক, নামটো আস্থা। আৰু মই মানে এনেকৈ সৰু ল'ৰা ছোৱালীবোৰৰ লগতে বেছি ভাল পাওঁ। তো সিহঁতি মোৰ লগত থাকে, ময়ো থাকোঁ, আমি লগতে থাকোঁ বেছিভাগ। তো এইখিনি গুটি খাই আছে, তাই কিবা কিবি কৈ আছে, মই ভিডিঅ' বনোৱা বুলি গম পাই। এইগৰাকী লাজ কৰিছে। লাগিছে মিঠান টেঙা এইবিলাক লাগিছে, মজা লাগিছে বে। একদম আম যে ইমানে ধুনীয়া, ইমান ধুনীয়া মিঠা পুৰা। তো এতিয়া ময়ো এডোখৰ খাই চাওঁ ন। খালোঁ বাৰু, কিন্তু টেঙা অলপ মিঠা হয়, সিহঁতে এনেকৈ আছে। তো আজি ভিডিঅ'টো ইমানতে সামৰি মাৰি দিওঁ। তো আপোনালোকে কেনেকুৱা পালে জনাবচোন দেই।